RSSৰ প্ৰচাৰ প্ৰভু ৰঞ্জিত শৰ্মা ডাঙৰীয়া। মই প্ৰথমতেই দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছোঁ সেই মন্তব্যটো, যিটো মন্তব্য জুবিন গাৰ্গে বৰঝাৰ বিমানবন্দৰত কৰিছিল আৰু যি মন্তব্যই প্ৰকৃতপক্ষে এই সমগ্ৰ বিতৰ্কৰ সূচনা কৰিল। আপোনাৰ দিল্লীৰ পৰা এজনক কাজিয়া কৰি আছোঁ, সি আৰ্মি মেজৰ হয়, সি কৈছে যে তই এইটো কেপটো তই পিন্ধিব নোৱাৰ। মইতো বেলেগে নোৱাৰে, মই পাৰোঁ। ই শুড চেলিউট মি বিকজ ইউ আৰ মেজৰ, ইউ আৰ নট কৰ্নেল। তাক পিন্ধিম বুলি ভাবিছিলোঁ ইয়াত, তাক নিদিলোঁ আৰু। আজি মই এয়াৰপৰ্টত দিল্লীৰ এয়াৰপৰ্টত এজনক কাজিয়া কৰি আছোঁ, সি আৰ্মি মেজৰ হয়, সি কৈছে যে তই এইটো কেপটো তই পিন্ধিব নোৱাৰ। প্ৰথমতে এইটো কথা কোৱা গৈছে, মই কওঁ জুবিন গাৰ্গ অকল অসমতে নহয়, অসমীয়া মাজতো নহয়, বহুত আৰ্মি মানুহ, সেনা মানুহ, অসমীয়া সেনা মানুহ বাহিৰেও জুবিন গাৰ্গক জানে। বিশেষকৈ কেছৰ ফেন বহুত আছে, তেওঁৰ কথা পাতে, তেওঁৰ কথা কয়, কি প্ৰডাকশ্যন কৰিছোঁ, মই বহুত ঠাইত পষ্টিং কৰিছোঁ, তেওঁৰ বহুতখিনি তেনেকুৱা আছে। সেইটো তেওঁৰ যথেষ্ট কথা। কিন্তু এই কথাটো মই কি ভাৱত কেনেকৈ ক'ল আজি ৰসিকতাত কোৱাত বুলি কৈছোঁ। কিন্তু মানুহ মানে কি আছে, আৰ্মি ইউনিফৰ্মটো এটা ছিক্ৰেট বস্তু। মই ৰিটায়াৰ হ'লোঁ, মই আৰ্মি এতিয়া ৰিটায়াৰ হোৱা 5 বছৰ হ'ল এজ এ ব্ৰিগেডিয়াৰ, কিন্তু মই আৰ্মি ইউনিফৰ্ম পিন্ধিব নোৱাৰোঁ এক্সেপ্ট 26 জানুৱাৰী বা 15 আগষ্টৰ স্পেচিয়েল ডেট। সেইকাৰণে আৰ্মি ইউনিফৰ্ম পিন্ধাৰ আগতে, এইবোৰ মুভি শ্বুটিং কৰাৰ আগতে আৰ্মি ড্ৰেছ, আৰ্মি শ্বুটিং কৰিবলৈ পাৰ্মিশ্যন ল'ব লাগে। মই ভাবোঁ জুবিন আৰু এটা কথা মই এইখিনি কৈছোঁ, খুব সম্ভৱ ইয়াৰ আগতে অসমত বহুত দিন তেওঁ প্ৰমোশ্যন কৰি আছিল, তেতিয়াও আৰ্মি ড্ৰেছ পিন্ধি আছিলে, ময়ো দেখিছিলোঁ। হয়তো মই তেতিয়াও তেখেতক যদি ক'লোহেঁতেন, তেওঁ এৱাৰনেছ কৰিছিল, খুব সম্ভৱ তেওঁ এৱেৰ নাছিলে। কিন্তু মই অলপ দুখ পাইছোঁ তেওঁ সেই মেজৰজনক তেনেকৈ কোৱাৰ কাৰণে। আজি তেওঁক যদি কোনোবাই মই ব্ৰিগেডিয়াৰ কয়, আপুনি কৰ্ণেল গোস্বামী মোক চেলুট কৰাটো তেনেকুৱা নহ'বতো। কিন্তু হাইৰাৰ্কি এটা আছে, সেইখিনি নোকোৱাকৈ আৰু মই এটা কোৱা আমি মানে হেৰি এপ্ৰ'চেবল, তেওঁ যদি ক'লে হয় তেওঁলোকৰ বন্ধুত্ব হ'ল, ভাল পালে আমি হেৰি নকৰিলে। আৰু আৰ্মি যিহেতু তেওঁ ফিল কৰিলে কি আৰ্মি এটা হেৰি এটা ড্ৰেছ এটা পিন্ধিছে, এগেইনষ্ট তেওঁ ক'ব পৰাটো কৈছে আৰু ভালকৈ কৈছে, কেনেকৈ কৈছে মই নাজানো, মই শুনা নাই। আপুনি কোৱাৰ পিছতে মই গম পাওঁ, মই নিউজটো চোৱা নাই, আজি এতিয়া অহা সময়ত তেতিয়া তোমাৰ লগত কথা পাতি গম পাইছোঁ। সেইকাৰণে ড্ৰেছটো পিন্ধাত বহুত বাধা আছে, আৰ্মি ড্ৰেছ পিন্ধাত। অকল চিভিলিয়ান নহয়, কোনেও পিন্ধিব নোৱাৰে, আমি ৰিটায়াৰ্ড মানুহে পিন্ধিব নোৱাৰে, অইনজন মানুহ পিন্ধে। তেওঁ খুব সম্ভৱ জনা নাছিল, কিন্তু অৱগত হোৱা নাছিল, নিশ্চয় তেওঁ গম পাইছে, তেওঁ কৈছে। এইখিনি মানে এই সেনাৰ এটা ড্ৰেছ বা সেনাৰ এটা পোচাক সাধাৰণ লোকে পৰিধান কৰাটো ভাৰতীয় আইন ব্যৱস্থামুখী অপৰাধ নেকি? ইণ্ডিয়ান পেনেল ক'ডত আছে আৰু আমাৰ এখন ডাঙৰ ডিফেন্স ছাৰ্ভিচ ৰেগুলেশ্যন আছে, কোনে কেতিয়া কি ড্ৰেছ পিন্ধিব তাত ৰুল আছে। এইটো এটা অপৰাধ। কালি কোনোবাই যদি কয়, এটাতো হয় এতিয়া অপৰাধৰ ক্ষেত্ৰত বেলেগ ধৰণে হৈছে, বহুত ঠাইত কি কৰে সেনা পোচাক পিন্ধি ফিডাইন এটেকবোৰ কাশ্মীৰত হৈছে, টেৰৰিষ্টৰ ফালে, সেইটো মই বেলেগ কথা কৈছোঁ। কিন্তু এনেও সৰ্বসাধাৰণ মানুহে নৰ্মেল মানুহে উইদাউট হেৰি ড্ৰেছ পিন্ধিবতো নোৱাৰে, আৰু ড্ৰেছ পিন্ধিলে স্পেচিয়েল শ্বুটিং কৰিছে সেই মুহূৰ্তৰ কাৰণে পাৰ্মিশ্যন লৈ, সেইটো কাৰণে কৰিলে বহুত হিন্দী চিনেমা বনিছে, বহুত সেইটোও নোৱাৰে, সেইখিনি একদিন নোৱাৰে। পেচন আমি বহুত চেষ্টা কৰে এই কমবেট আৰ্মি ড্ৰেছ বিক্ৰীও কৰিব, তাৰমানে চলি আছে মনিটৰিং মানেতো নোৱাৰে, সেইটো কৰে। কিন্তু তেওঁ যদি পাৰ্মিশ্যন লয় শ্বুটিঙৰ কাৰণে ডেফিনেটলি দিব। হিন্দী চিনেমাত কিমানখন, সেইটো আপোনাৰ অভিজ্ঞতা আছে, মই সেই বিষয়ে আলোচনা কৰিম। মই ৰঞ্জিত শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। গোটেই বিষয়টো সন্দৰ্ভত ইতিমধ্যে জুবিন গাৰ্গে ক্ষমা বিচাৰিছে, কিন্তু প্ৰাথমিকভাৱে এই কথাখিনি যেতিয়া আপোনাক অৱগত হৈছিল, আপোনালোকে ইতিমধ্যে আজি শংকৰ দাস ডাঙৰীয়াই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, আপোনালোকৰ কি ৰিয়েকশ্যন আছিল? আমাৰ বুলি কথা নাই, গোটেই বিষয়টো ইতিমধ্যে ব্ৰিগেডিয়াৰ বৰঠাকুৰে বিস্তাৰিতভাৱে কৈছে। তাৰমানে জুবিন গাৰ্গ কেৱল জুবিন গাৰ্গ নহয়, জুবিন গাৰ্গ এটা আইকন হয় অসমৰ, আৰু জুবিন গাৰ্গৰ লাখছ অফ ফলোৱাৰ্ছ আছে। জুবিন গাৰ্গে যেনেকৈ ড্ৰেছ কৰে, জুবিন গাৰ্গে যেনেকৈ কথা পাতে, জুবিন গাৰ্গে যেনেকৈ চুলি ৰাখে, জুবিন গাৰ্গে পানীটো কেনেকৈ খায়, সেই পৰ্যন্ত ফ'ল' কৰা মানুহ আছে। গতিকে সেই পৰ্যায়ৰ এজন ব্যক্তিয়ে যেতিয়া কিবা এটা কথা কয়, মই ভাবোঁ তেখেতে বহুত ভাবি চিন্তি সামাজিক দায়িত্ব যিটো, সেই দায়িত্বটোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ নিজৰ যিটো সামাজিক দায়িত্ব আছে, জুবিন গাৰ্গ বহুত ৰেছপনচিবল, ইম'চনেল, মানে বহল হাৰ্টৰ মানুহ বুলি মই জানো।
আপোনাৰ লগতো ব্যক্তিগত সম্পৰ্ক আছে, মোৰ লগতো আছে। আমি তেখেতক এটা ভাল হৃদয়ৰ এগৰাকী ব্যক্তি হিচাপে জানো। তেনে পৰ্যায়ৰ এজন ব্যক্তিয়ে যেতিয়া কিবা এটা কথা কয়, সেই কথাটো যাতে মানে অসামাজিক নহয়, সেই কথাটো যাতে মানে আমি ফ'ল' কৰিব নোৱাৰা ধৰণৰ কথা যাতে নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। আৰ্মি সম্পৰ্কত যিটো কথা কৈছে, কেৱল মিছন চাইনাই প্ৰথম আৰ্মিৰ ওপৰত হোৱা বা আৰ্মি ড্ৰেছ লৈ হোৱা চিনেমা নহয়। ইয়াৰ আগতে কেইবা শ চিনেমা ভাৰতবৰ্ষত হিন্দী বিভিন্ন আঞ্চলিক ভাষাত সেনাবাহিনীক লৈ পেলাই চিনেমা হৈছে। এক্টৰ্ছবিলাকে চিনেমাৰ ড্ৰেছ পিন্ধিছে, আৰ্মিৰ ড্ৰেছ পিন্ধিছে, তেওঁলোকে এক্টিং কৰিছে। নিৰ্যাতিত নকৰোঁ, তেওঁলোকক সমাজত এয়াও প্ৰতিপন্ন হোৱাৰ সুবিধা আমি নিদিওঁ। তাৰ প্ৰতি আমি সকলোৱে লক্ষ্য ৰাখিব লাগে। আৰু মই ভাবোঁ জুবিন গাৰ্গ এই ক্ষেত্ৰত বৰ চেঞ্চেবল মানুহ, তেখেতে লক্ষ্য ৰাখিব বা লক্ষ্য ৰাখিছে। সেইকাৰণে হয়তো তেখেতে কৈছে যে এইটো মোৰ মিষ্টেক হৈছে। মই হয়তো মই আদৰণি জনাইছোঁ, ধন্যবাদ জনাইছোঁ। কিন্তু মিষ্টেক হ'ব নালাগিছিলে, মিষ্টেক কৰাটোৱে ভুল হৈছে। তাৰমানে জুবিনে মিষ্টেক কৰিব নালাগিছিল। আমি জুবিনৰ পৰা মিষ্টেক নিবিচাৰোঁ। জুবিন এটা 100% পাৰফেক্ট মানুহ হওক, 100% পাৰফেক্টনেছটো আমি জুবিনৰ পৰা বিচাৰোঁ। হয়, মই এজন শুভাকাংক্ষী হিচাপে মই সেইটোৱে কওঁ। মই মোৰ যিজন ব্যক্তিয়ে বিকাশ কুমাৰ দাসে বিদৰ্শটোৰ এই প্ৰসংগটোৰ ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়লৈ দিছিলে, সেই মন্তব্যটো শুনাম। তাৰ পূৰ্বে এজন অতি কাষত থকা ঘনিষ্ঠ অনুৰাগী হিচাপে অজয় ফুকন ডাঙৰীয়া, আপোনাৰ প্ৰতিক্ৰিয়াটো কি? আপোনালোকে কি ধৰণে গ্ৰহণ কৰিছিল? বা এইটো যে এই কথাখিনি যে বেয়া হ'ল, সেইটো জুবিন গাৰ্গক কোনে ক'লে? প্ৰথমে